সেক্স 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 কৰিব কাৰ মন নাযায় চবৰে মন যায় ৰাতি হ'লে যোনে গুৱাহাটীত থাকে গণেশগুৰি গুচি যাম আৰু তাতে গৈ কেনে কোনোবা এজনৰ লগত পইচা দি কেনে ডিল কৰিম আৰু সেক্স কৰিম আৰু কিছুমান ছোৱালীৰো এইটো হৈ গৈছে নিজৰ জীৱনটো চলাবৰ কাৰণে একো কাম চাম নকৰে ৰাতি হ'লে গণেশগুৰি গৈ কেনে অলপ শ্বৰ্ট কাপোৰ পিন্ধি কেনে থিয় হৈ গ'লে হ'ল তাতে দেৱ ব্যৱহাৰ কৰিম আৰামছে নিজৰ জীৱনটো এনজয় কৰিব এতিয়া বৰ্তমান হাইকোৰ্টে এটা ডিচিশ্যন দিছে হাইকোৰ্টে কৈছে যদি কোনো ছোৱালী নিজৰ জীৱন নিৰ্বাহ কৰিবৰ কাৰণে নিজৰ জীৱনটো পালন কৰিবৰ কাৰণে পোহপাল দিবৰ কাৰণে যদি এইটো কাম কৰি আছে তেনেহ'লে সেইটো লিগেলি কৰিব পাৰিব এতিয়া কেইটামান কথা হ'ল আটাইতকৈ ডাঙৰ কথাটো হৈছে যদি আপোনাৰ হাত ভৰি ভালে আছে মই কওঁ আপোনাৰ যদি হাত ভৰি ভালে আছে আৰু আপুনি যদি কিবা এটা কাম কৰিব পাৰে তেনেহ'লে সেইটো কাম কৰি কেনে খাওক ঠিক আছে এইটো কৰি কেনে খাওক কিয় মই জানো যেনেকৈ মোৰ এটা সমাজ আছে মোৰ পৰিয়াল আছে আপোনাৰো সমাজ আছে আপোনাৰো পৰিয়াল আছে হ'ব পাৰে আপোনাৰ পৰিয়ালৰ লোকে আপোনাৰ ঘৰৰ পৰা ওলাই দিব পাৰে আপুনি বহুত বেছি প্ৰব্লেমত থাকিব পাৰে বাট জৰুৰী নহয় ন যে সেইটো কামেই কৰিব লাগিব আৰু সেইটো কামতে টকা বেছি চাওক য'ত টকা বেছি পায় তাতে নিজৰ দেহাটো দিব লাগে য'ত টকা বেছি ইনকাম কৰিব যাব তাতে নিজৰ শৰীৰটো বিকিব লাগিব য'ত টকা দুটা বেছি পাব যাব তাতে আপোনাৰ এনেকুৱা বস্তু হেৰাব যোনটো আপুনি ঘূৰাই কেতিয়াও নাপায় আৰু আজি আপুনি নিজৰ জীৱনটো পালন কৰিবৰ কাৰণে নিজৰ জীৱনটো চলাই যাবৰ কাৰণে যদি এনেকুৱা অপকাম এটা কৰি আছে তেনেহ'লে ভাবিছেনে কালিলৈকে ঠিক লছটো আপোনাৰে হ'ব আজি কোনোবা আহিব আপোনাক ইউজ কৰিব আপোনাক ব্যৱহাৰ কৰিব 2 টকা দি থৈ যাব আপুনি সেইটোত চাগে জীৱনটো চলাব পাৰে কিন্তু সদায় ৰাতি আপুনি কান্দিব যে মোৰ তাত এজন তেনেকুৱা ব্যক্তি নাই যিজন ব্যক্তি থাকিলে চাগে আজি মই আৰু সাহসী হ'লো আৰু বেছি ষ্ট্ৰং হ'লো আজি মোৰো এটা পৰিয়াল হ'লো আজি মোৰো বাচ্চা হ'লো আজি মোৰো স্বামী থাকিলে চ' সেইকাৰণে কৈছোঁ আৰু এতিয়া কথাটো হ'ল ছোৱালীৰ কথা বহুত ক'লে ল'ৰা কথা আপোনালোকে যদি তেওঁলোকক পইচা দিব নাযায় তেওঁলোকে নিজৰ শৰীৰটো কেতিয়াও বিকিব নোৱাৰিব চ' আপোনালোকে পইচা দিয়ে আৰু সেই পইচা ল'বত সিহঁতে তেওঁলোকৰ শৰীৰটো বিকে চ' কাৰোবাৰ ভুল ধৰাৰ আগতে নিজৰ ভুলটো চাওক আপুনিতো ঘৰৰ পৰা ইণ্টাৰেষ্টত ওলাই গৈছে ন আপুনি ঘৰৰ পৰা নিজৰ মাইকী থকা পাছতো যদি ঘৰৰ পৰা ওলাই গৈছে টকা লৈ কেনে যে গণেশগুৰিত গ'লে মই কাৰোবাক পাম আৰু ৰাতিটো কাটি কেনে আহি যাম আপোনাৰ ঘৰত মাইকী নাই নিজৰ গাৰ্লফ্ৰেণ্ড নাই আৰু তথাপিও সেইটো গণেশগুৰিৰ কোনোবা পাম বুলি কেনে ওলাই গৈছা আৰু তাৰপিছতো কোৱা যে গণেশগুৰিত অহা ছোৱালীকেইটা বেয়া চবে নিজৰ পেটৰ পালনতে আহে আৰু চবে নিজৰ ফাইদাৰ কাৰণে আহে সিহঁতে যে গণেশগুৰিত আহি আছে কেইটামান পইচাৰ কথা ভাবি আৰু আপুনি যে গণেশগুৰিলৈ গৈ আছে সিহঁতক পাম বুলি ঘৰৰ পৰা পইচা লৈ বুলি বাকী একো নাই আপুনি পইচা দিছে তেওঁলোকে লৈছে সেইকাৰণে কৈছোঁ আপোনালোকে পইচা নিদিলে তেওঁলোকে ল'বও নাহে চ' প্লিজ বেলেগৰ দুখটো ভুলটো ধৰাৰ আগত নিজৰ ভুলটো ঠিক কৰি লওক থেংক ইউ